শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম নমো ভগৱতী বাসুদেৱায়। ভাগৱত কথা। ভাৰত পুৰাণ আদি প্ৰকাশ কৰয় নানা মত যত মহাজন সমাৰ সভাময় ধ্যাত পৰম আনন্দ ৰসময় উতি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নোহন্ত যাবে বেগত মহাভাগৱত নোহন্ত যাবে বেগত। ভকতি হয় নেকি? আচ্ছা 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 ভকতি প্ৰসাদ এই ভক্তিৰ অনুষ্ঠানভাগীৰ সমস্ত বাপ বান্ধৱ আই সমস্তজন ভকত বৈষ্ণৱৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱাভাগী আগবাঢ়িছোঁ। হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত, আপোনাসৱ সাধুসন্ত মহন্ত আপোনাসৱৰ চৰণত আমি মস্তক ৰাখি আপোনাসৱৰ আজ্ঞা লৈ ভাগৱতৰ দশম স্কন্ধৰ বকাসুৰ বধ শীৰ্ষৰ পাঠভাগীৰ আমি আজি পাঠ আৰু পৰ্যালোচনা আগবঢ়াবলৈ আমি আগবাঢ়িছোঁ। ইয়াতে যদি আমাৰ অজানিতে কিবা ভুল ক্ৰুটি হয় আপোনাসৱ সন্ত মহন্ত হবে আমাৰ দুখ ক্ৰুটি মাৰ্জনা কৰিব বুলি আমি আপোনাসৱৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু এতিয়া আমি পাঠ আৰম্ভ কৰিছোঁ 24 চনত। হে শকত চাৰি চৰি গোপী হে চয় চলি যায় সুখে হে সুবৈষ্ণৱ নূতন
কৃষ্ণৰ বালক লীলা এ সুমৰি সুমৰি ৰঙে গাৱ গীত বসিজো মাজুমে যশোদা ৰোহিণী যায় একে শকত চৰি কৃষ্ণ ৰামক কোলে লৈ এ পুত্ৰ দুইৰ কথা উৎসুকে শুনন্তে জান্ত পাছে পাইলা বৃন্দাবন গৈ এ গোপীগণ সমেনন অন্ধচন্দ্ৰকাৰ কৰি গোপ পৰি নিৰ্মিলাত হিত বৃন্দাবন গোবৰ্ধন এ দুখী যমুনাৰ বালি ৰাম কৃষ্ণ ভৈলা মান এ নানাকি খুলিলা দেখা রাম কৃষ্ণ দুয়ো ভাই ভৈলা পাছে বৎসপাল ৰঙে এ বজৰ কাছতে মেলি চাৰন্ত দামুৰি দুয়ো আনুগোপ শিশুগণ এ কুমাৰ কালৰ লীলা দেখায় বায়ন্ত বেনু এ কত গোড়া গুড়ি করে ভরি বেলয় আমলখি ফলে এ কত দলি যুদ্ধ খেলে গরু যেন ফুরন্ত এ ময়রা কুকিল কষাই এ সিহারন্ত দুয়ো ভাই অজেহন জ্ঞানসী দুই দিনেক এগোটা দৈত কৃষ্ণক বধিবে মনে আহিলে ক বচৰো দামুৰি ৰজাকে পখিলুকা দিল কৃষ্ণে দেখিল পাছে এই বলাইক ইংগিতে দেখাই আনচলে এই কৈলা হৰিতাৰ কাছে আকৌ দুলৈচন নাম হৈছে দেই এই আঙুলে সহিতে পাছে দুয়ো ভৰি ধৰিতা চক্ৰ পানী এই পাক ফুৰাই আনি কপিষ্ঠক লাগি পঠাইল হানি এ দৈতে পানচাৰী এ কপিষ্ঠক পাৰি এ পৰিল আশী মাটিত এ গোপ শিশুগণে কৃষ্ণক প্ৰশংসে এ মনত হোয়া বিস্মিত এই মতে তৈত কৃষ্ণ আদি দেৱে এবছৰ সৌৰ মাৰি
এই মুখ্য বৎসপাল এ হুয়া দুয়ো ভাই এ ফুৰন্ত দাম ৰিচাৰি এ সমস্ত বৎসক পিয়াই লন্ত পানী এ নমায়া নদী তপাছে এ গোপ শিশুগণে এ দেখৈ গয়া তৈত এ মহাজন্তুৱে আছে এই কি পালো গুৰুমূৰ্তি বাদ বান্ধৱাই সমস্ত ভাগৱতৰ দশম স্কন্ধ ভাগৱত ভগৱন্তৰ মুখপদ্ম ভগৱন্তৰ মুখপদ্মতেই আছে ভাগৱত ভাগৱত স্বৰূপ ভগৱন্তৰ যিটো স্বৰূপ এই স্বৰূপ এইটো কাৰণে ভগৱন্ত কৃষ্ণ দশম স্কন্ধ কংসৰ অন্ধকাৰ কাৰাগাৰত জন্ম হৈ পিতৃ বসুদেৱৰ শিৰত উঠি যমুনা নদী পাৰ হৈ নন্দৰ গৃহত গোকুল ধামত তেওঁ লালিত পালিত হৈ দেখাইছে একমাত্ৰ ভগৱান কৃষ্ণ যি জন্ম হয় মথুৰাত আৰু ডাঙৰ দীঘল হৈ গোকুলত ভগৱন্ত কৃষ্ণই এই গোকুল ধামত আহি লীলা কৰিছে কি লীলা শিশুলীলা ভগৱান কৃষ্ণৰ শিশুলীলাৰ আনন্দৰ যোগেদি ভগৱান কৃষ্ণৰ একান্ত ভকতে যাতে ভকতিৰ ৰহস্য অমৃতত্ব পান কৰিব পাৰে গুণৰ অতীত গুণাতীত দেহৰ অতীত দেহাতীত জন্মৰ অতীত অজ এইজন জগতৰ গোসাঁই কৃষ্ণই নিৰাকাৰ নিৰাময় তত্ত্বৰ পৰা আকাৰযুক্ত দেহ তত্ত্বলৈ বসুদেৱৰ গৃহলৈ কংসৰ কাৰাগাৰলৈ ঈশ্বৰ প্ৰভু আহি দেখুৱাইছে কিয় বসুদেৱ আৰু দৈৱকীৰ সাত্বিক সাধনাৰ ফচল ৰূপত জন্মৰ আগতেই বসুদেৱ আৰু দৈৱকীৰ 6টা পুত্ৰ বধ হৈছে 7 নম্বৰ পুত্ৰটি সংকৰ্ষণ গৰ্ভপাত হোৱাৰ দৰে ৰোহিণীৰ গৰ্ভত গৈ ঈশ্বৰ তত্ত্ব নিজে প্ৰতিষ্ঠা হৈছে ভগৱন্ত প্ৰভুৱে ৰাম কৃষ্ণ ৰূপেৰে লীলা কৰি জগতৰ হৰিৰ সৃষ্টিৰ ৰহস্যৰ তত্ত্বটোকো দেখুৱাব বিচাৰিছে যে আমি ৰাম কৃষ্ণ অভেদ্য ঈশ্বৰ ময়েই অনন্ত ময়েই নাৰায়ণ মই মোতে নিজে আশ্ৰয় লৈ থাকো এইটো কাৰণে বল বুদ্ধি পৰমাত্মা আত্মবুদ্ধি ঈশ্বৰ বল বুদ্ধিৰ তত্ত্ব হ'ল বলৰাম আত্মবুদ্ধিৰ তত্ত্ব হ'ল কৃষ্ণ বল বুদ্ধিটো আত্মাৰ পৰা যদিও আহে বল বুদ্ধিটো নিজা বস্তু নহয় সেইটো কাৰণে শংকৰখন বা বলৰাম দৈৱকী মাতৃৰ গৰ্ভত স্থিতি লৈ আকৌ ৰোহিণী মাতৃৰ গৰ্ভলৈ তেওঁ কি হৈছে নিজে স্থানান্তৰ হৈছে অৰ্থাৎ শক্তিৰ ৰূপান্তৰ হয় শক্তিৰ কোনোদিন বিনাশ নহয় তাৰ যিটো বিজ্ঞানসন্মত তত্ত্ব জগতৰ হৰিৰ শক্তিৰ ৰূপান্তৰহে কৰিব পৰা যায় তাক কেতিয়াও কোনেও বিনাশ কৰিব নোৱাৰে দুৰাত্মা কংসই বসুদেৱৰ দৈৱকীক হাতত ভৰিত জিঞ্জিৰি লগাই অন্ধকাৰ কাৰাগাৰত ভৰাই তেওঁ মৃত্যুৰ পৰা বাচিবৰ কাৰণে যিমান চেষ্টা নকৰক কিয় মৃত্যু এদিন কংসৰ ওচৰলৈ আহিবই কংসৰ মৃত্যুৰ ভয়ৰ পৰাই উৎপত্তি হৈছে কৃষ্ণৰ প্ৰতি শত্ৰুতা গতিকে দশম স্কন্ধত ভগৱন্ত কৃষ্ণই দৈৱকীৰ পুত্ৰ হৈ
কংসৰ কাৰাগাৰত জন্ম লৈ আমাক ভকত বৈষ্ণৱ সমস্তকে শিক্ষা দিব বিচাৰিছে যে তুমি মৃত্যুৰ পৰা হাত সাৰিবলৈ যিমান যত্ন নকৰা কিয় কংস ইমান যত্ন কৰিও কালৰূপী কৃষ্ণৰ পৰা মৃত্যুৰ পৰা যেতিয়া হাত সাৰিব নোৱাৰিলে গতিকে আমি হৰিত সেৱা হৰিত ভকতি হৰিত উপাসনা আমাৰ আচল কৰণীয় কৰ্ম এইখিনি আমি মৃত্যুৰ কথা চিন্তা কৰি আমাক কোনোবাই অনিষ্ট কৰিছে বুলি আমাক কোনোবাই অন্যায় কৰিছে বুলি আমি নেতিবাচক বস্তুবিলাকলৈ যাতে দৃষ্টি নিদিওঁ আমি যাতে সদায় ইতিবাচক বস্তুবিলাকলৈ দৃষ্টি দিওঁ ভগৱন্ত কৃষ্ণই বৃন্দাবনলৈ গৈছে কাৰ লগত গোপগোপীসকলৰ লগত এতিয়া বৃন্দাবনলৈ গোপগোপীসকলৰ লগত কৃষ্ণ যোৱাৰ যিটো তত্ত্ব গোপন হৈ থকা ঈশ্বৰ তত্ত্ব গোপী এই গোপন তত্ত্ব আত্মাৰামৰ তত্ত্বক যি পান কৰে গতিকে গোপন হৈ থকা ঈশ্বৰ তত্ত্ব আৰু গোপন তত্ত্বক পান কৰা গোপীৰ তত্ত্ব এই সমস্তখিনি হৰিৰ স্বৰূপত একাকাৰ হৈ ক'ত গোকুলৰ গৃহত নহয় বৃন্দাবনৰ আনন্দ ধাম সেইটো কাৰণে কৃষ্ণ ভক্তিৰ তত্ত্বৰ আটাইতকৈ চূড়ান্ত পৰ্যায়টো হ'ল বৃন্দাবন ভক্তিৰ অনুশীলন ভক্তিৰ অভ্যাস ভক্তিৰ স্বভাৱ আৰু ভক্তিৰ চৰিত্ৰ এই ভক্তিৰ চৰিত্ৰটো কোৱা হয় বৃন্দাবন বুলি এইটো কাৰণে গুৰুজনে ভাগৱতৰ পদটো লিখিছে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত কৃষ্ণৰ চৰিত্ৰ পান কৰিবলৈ হলে প্ৰথম ভকতিৰ অনুশীলন কৰিব লাগিব অৰ্থাৎ এক্সাৰসাইজ ভকতিৰ অনুশীলন কৰি থাকিলে অনুশীলন এদিন অভ্যাস হয় যিটোক আমি হেবিট বুলি কওঁ এই অভ্যাস যেতিয়া গভীৰ হ'ব তেতিয়া আমি তাক কওঁ স্বভাৱ এই স্বভাৱ যেতিয়া স্বৰূপাৰ্থত সকলোতে প্ৰকাশ পাব আমি তেতিয়া তাক কওঁ চৰিত্ৰ এইটো কাৰণে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত এই অমৃতময় কৃষ্ণৰ চৰিত্ৰৰ তত্ত্বটোৰ নাম হ'ল বৃন্দাবন কৃষ্ণ ভক্তিৰ অনুশীলন এয়া গোকুল ধাম কৃষ্ণ ভক্তিৰ অভ্যাস এয়া হ'ল গোপী কৃষ্ণ ভক্তিৰ স্বভাৱ এয়া হ'ল গোপী আৰু কৃষ্ণৰ একত্ৰ আনন্দময় ৰমণ আৰু কৃষ্ণ ভক্তিৰ চৰিত্ৰ এই চৰিত্ৰটো হ'ল বৃন্দাবন গতিকে ভাগৱত শাস্ত্ৰৰ আমি পদৰ সাধাৰণ অৰ্থৰ লগতে ভাগৱত শাস্ত্ৰই দেখুওৱা যে আনন্দময় ৰহস্য তত্ত্ব এই ৰহস্য তত্ত্বটো আমি উপলব্ধি কৰি যাব লাগিব ইয়াত ৰোহিণী আৰু দৈৱকী ৰোহিণী ৰোহণ কৰা তত্ত্ব দৈৱকী দৈবিক বুদ্ধিবৃত্তিবিলাক দৈবিক বুদ্ধিবৃত্তিবিলাকৰ লগতে ভগৱত বস্তু কৃষ্ণ বস্তুৰ গৰ্ভস্থিতি হয় আৰু এই স্থিতি হোৱা দৈবিক ঈশ্বৰ তত্ত্ববিলাকক জগতমুখী কৰি দিয়াৰ যিটো ব্যৱস্থা এই জগতমুখী কৰি দিয়াৰ ব্যৱস্থাটোৰ নাম হ'ল ৰোহিণী এইটো কাৰণে অনন্ত প্ৰভুৰ মাতৃৰ নাম ৰোহিণী আৰু কৃষ্ণৰ জন্মৰ তিথিটো হ'ল ৰোহিণী নক্ষত্ৰ এফালে মাতৃ এফালে নক্ষত্ৰ বলৰামৰ কাৰণে ৰোহিণী মাতৃ কৃষ্ণৰ কাৰণে ৰোহিণী এটা নক্ষত্ৰ অৰ্থাৎ ৰোহিণী নক্ষত্ৰত কৃষ্ণৰ জন্ম এজন অনন্ত সিজন নাৰায়ণ একত্ৰতে এক হৈছে আছে তাকে দেখুৱাইছে এই জগতৰ হৰিয়ে লীলা কৰিবৰ কাৰণে কৃষ্ণ তত্ত্বত বিমুখ কৰি জীৱবিলাকক কৃষ্ণৰ পৰা আঁতৰাই নিয়াৰ যিবিলাক উপকৰণ এই উপকৰণবিলাককে ভাগৱত শাস্ত্ৰত অসুৰ কৰি দেখুওৱা হৈছে এইটো কাৰণে বৎসৰ দৰে শিশুৰ নিচিনা এটা অসুৰ আহি বৃন্দাবনৰ গোবৎসবিলাকৰ মাজত প্ৰৱেশ কৰিছে বৃন্দাবন হ'ল আনন্দ ধাম
আনন্দধামত গোবৎস কি আনন্দধামত গোবৎস আমাৰ দশইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় আৰু 5টা কৰ্ম ইন্দ্ৰিয় এইবিলাক হ'ল গোবৎস এই গোবৎসবিলাকৰ নিয়ন্ত্ৰক ৰখীয়া হ'ল আত্মাৰাম কৃষ্ণ সেইটো কাৰণে তেওঁ গোপাল অৰ্থাৎ এই গোবৎসবিলাকক তেওঁ প্ৰতিপালন কৰি আছে এই গোবৎসৰূপী ইন্দ্ৰিয়বিলাকক আত্মাৰ ফালে নিব লাগিব ঈশ্বৰৰ চৰণৰ ফালে নিব লাগিব কৃষ্ণৰ আনন্দৰ ফালে নিব লাগিব যদি এই গোবৎসবিলাক আনন্দৰ ফালে ধাৱমান নহয় তেতিয়াহ'লে বৎসাসুৰৰ কবলত পৰিব তেতিয়াহ'লে বকাসুৰৰ কবলত পৰিব অৰ্থাৎ বৎসাসুৰ আমাক ঈশ্বৰে শিশুৰ দৰে নিৰ্মল আৰু কোমল হ'বলৈ পঠিয়াইছে মনৰ জটিল ভাৱবিলাক হৰিক বুজিলেনো কি হ'ব হৰিৰ নাম গুণ গালেনো কি লাভ হ'ব আমিনো সদায় হৰিকে হেল্ল' শুনিছেনে গতিকে বৎসাসুৰ আৰু উপায় নাই নাজানে আগতে হ'ব বৎসাসুৰ আৰু বৎসাসুৰ হ'ল আমাৰ মনৰ এটা ক্ষতিকাৰক বৃত্তি বকাসুৰ হ'ল মনৰ এটা ভাওধৰা বৃত্তি তাৰ তত্ত্বগত অৰ্থটো আমি বুজিব লাগিব বৎসাসুৰ অসুৰৰ তত্ত্ব হ'ল যে ভগৱান কৃষ্ণক বুজিলে কি হ'ব ৰামকৃষ্ণৰ লগত আমি অবাবতে বৃন্দাবনলৈ গৈ সময় নষ্ট কৰিলে কি হ'ব আমি সংসাৰী লোক আমি নিজৰ গৃহধামত থাকি আমাৰ প্ৰতি সন্তান পুত্ৰ পৰিবাৰ স্বামী এইসকলক সেৱা সৎকাৰ কৰিলেহে আমাৰ লাভ এই ভাৱটোৰ নাম হ'ল বৎসাসুৰ অৰ্থাৎ ইন্দ্ৰিয়বিলাকক সদায় বিষয় লাগে ইন্দ্ৰিয়বিলাকক সদায় সংসাৰ লাগে ইন্দ্ৰিয়বিলাকক সদায় অস্থায়ী সুখ লাগে কিন্তু কৃষ্ণক কি লাগে কৃষ্ণক লাগে সদায় আত্মাসুৰ পৰম আনন্দৰ সুখ এইটো কাৰণে আত্মাৰাম কৃষ্ণ প্ৰত্যেকৰ হৃদয়ত হিকে হৈ প্ৰৱেশ হ'ল গোবৎসৰূপী তেওঁলোকৰ ইন্দ্ৰিয়বিলাকলৈ অহা যিবিলাক দুষ্ট বুদ্ধি আছিলে বেয়া ভাৱ আছিলে এই ভাৱবিলাকক বৎসাসুৰক বধ কৰাৰ নিচিনাকে তেওঁ নিৰ্যান কৰিলে কিয় কৃষ্ণৰ নাম কৃষ্ণৰ সংগ ৰাম নাম ৰামৰ সংগ এই ৰামকৃষ্ণ নাম স্মৰণ কৰাৰ লগে লগে বৃন্দাবনৰ ভকত স্বৰূপ এই গোপসকলৰ কি হ'ল মন শুদ্ধ আৰু ইয়াৰ পাছতে এতিয়া কি হ'ব ইয়াৰ পাছতে এতিয়া আকৌ ওলাব বকাসুৰ সদায় নিজক লুকুৱাই ৰাখি বেলেগ এটা ৰূপ দেখুৱাব বিচৰা ব্যৱস্থা মোৰ আচল স্বৰূপটো যিটো সেইটো ঢাকি মই বেলেগ এটা স্বৰূপ সদায় দেখুৱাই থাকিব বিচৰাৰ যিখন নাটক এই নাটকীয় স্বভাৱটোৰ নাম হ'ল বকাসুৰ গতিকে ভগৱান কৃষ্ণই শিশিকে হৃদয়ানন্দই আমাৰ হৃদয়ত থাকি সমস্তখিনি তেওঁ নিৰীক্ষণ কৰি চাই দেখি আছে আৰু আমি অন্ধৰ দৰে ধৃতৰাষ্ট্ৰৰ দৰে তেওঁ যে দেখি আছে আমি এইটো অনুভৱ কৰিব পৰা নাই আমাৰ বৃত্তিবিলাক গান্ধাৰীৰ দৰে পুতি মাৰি ৰাখি থোৱা আমি কিনো কৰিছোঁ কিনো কৰিবলৈ গৈছোঁ আমাৰ আত্মচেতনা নাই ভগৱান কৃষ্ণই এই বকাসুৰৰ দৰে বাহ্যিকমুখী বিষয়ৰ ফালে ধাৱমান আমাৰ মনটোকেই যেন বধ কৰি সুসংস্কাৰ দিব বিচাৰিছে আমি আকৌ পদৰ মাজলৈ আগবাঢ়িছোঁ হে ৰাম সমস্তে বৎসক হে পিয়াই লন্ত পানী অনমায়া নদী পাছে হে গোপ শিশুগণে দেখৈ গয়া তাত এ মহাজন গৈ
বৎস হল আমাৰ ইন্দ্ৰিয়কেইটা দামুৰিকেইটা এই দামুৰিকেইটাক জলপান কৰাবলৈ নিছে কোনে কৃষ্ণই ৰামে ক'ত নদী এইখন কি নদী আমাক জগতৰ হৰিয়ে যিখন নদীলৈ আনিলে এই নদীখনৰ নাম হ'ল ভৱ নদী মায়া নদী এই মায়াৰ নদীত মায়াৰ বিকাৰ ৰূপী বকাসুৰ আছে এই মায়াৰ বিকাৰ ৰূপী বকাসুৰৰ ৰূপটো অন্য গোবৎসবিলাকতকৈ বেলেগ ভগৱন্ত প্ৰভুৱে লীলা কৰি আমাক সেইটো দেখুৱাব বিচাৰিছে এই বৰ্জৰ সন্ধানে এই পৰ্বত শিখৰ যেন পৰিয়া খহি এ বক ৰূপ ধৰি এ দুৰ্বাৰ দানৱ অচুম্পিয়া চৈত তে বহি এই দামৰিবিলাকক যে নদীত জলপান কৰাবলৈ নিছিলে এই নদীতে দেখিছে এটা বহুত ডাঙৰ বক পক্ষীৰ ৰূপত এটি অসুৰ বিৰাজমান হৈ আছে তাৰ কাইটো পৰ্বতৰ শৃংগৰ দৰে তাৰ ওঠ দুটা এফালে ভূমি আৰু সিফালে এফালে পাতাল আৰু ইফালে যেন আকাশক স্পৰ্শ কৰিব এনে বিৰাট ৰূপত দেখুওৱা হৈছে ভগৱান কৃষ্ণই এই বকৰূপী অসুৰজনৰ তত্ত্বটোৰ ৰূপত আমাক দেখুৱাইছে অৰ্থাৎ আমাৰ লোভৰূপী এটা বকটোৰ তলৰ ওঠ এই মোহৰূপী বকটোৰ ওপৰৰ ওঠ এই লোভ আৰু মোহ দুইটাক যদি মেলি দিয়া যায় এটাই পাতাল চুব এটাই আকাশ চুব তাৰ ভাও ধৰা এই ৰূপটো হ'ল বগা সুত বগা অৰ্থাৎ তাৰ ভিতৰৰ কোলাখিনিক এই বগাখিনিৰ সৈতে ঢাকি ৰখা হৈছে অৰ্থাৎ ভিতৰত থকা পাপখিনি বাহিৰত থকা তাৰ এই বগাখিনিৰ যোগেদি কি কৰা হৈছে ঢাকি ৰখা হৈছে জগতৰ হৰি একো পাপী স্পৰ্শ নকৰে জগতৰ হৰিয়ে সমস্ত পাপ পৰাভৱ কৰিব পাৰে গতিকে হৰিয়ে কপটবিলাকক আমাক দেখুৱাই দিছে আৰু এই কপটবিলাকৰ পৰা বেয়াবিলাকৰ পৰা আমি কেনেকৈ মুক্ত হ'ব লাগিব তাৰ তত্ত্বটো বকাসুৰ যোগেদি দেখাইছে বকাসুৰৰ ৰংটো বগা অৰ্থাৎ বুজাইছে তোমাক মই এটা শুদ্ধ মন শুদ্ধ চিত্ত আৰু শুদ্ধ বুদ্ধি দি পঠাইছো কিন্তু তুমি মোক বিমুখ হোৱাৰ কাৰণে তোমাৰ মন উপবৃত্ত হৈছে স্বভাৱ চঞ্চল হৈছে আৰু তুমি ঈশ্বৰ ভাৱনাৰ পৰা আঁতৰি যাব লগা হৈছে এই তত্ত্বটো বকাসুৰ স্বৰূপ অসুৰৰ ৰূপৰ যোগেদি ভাগৱত শাস্ত্ৰত দেখুওৱা হৈছে হে তীক্ষ্ণ তৰথুণ্ড দেখি শিশুগণে এ ভয়ে কাম্পে তৰ তৰি এ বককে দিয়াহি কৃষ্ণক গিলিলে চাম্প দিয়া থুন্ধে ধৰি এই বকটোৰ লক্ষ্য কৃষ্ণ গোপবালকসকল নহয় কি বুজাইছে জগতৰ প্ৰতিটো ভাল আৰু বেয়া বস্তুৰ উৎপত্তিৰ মূল উৎস কৃষ্ণ কিন্তু জগতৰ হৰিৰ পৰা তিনি গুণময় বৃত্তিৰ যদিও উৎপত্তি হৈছে কৃষ্ণৰ ভকতৰ কৃষ্ণৰ সেৱকৰ একান্ত চিত্তে কৃষ্ণৰ চৰণত আশ্ৰয় লোৱা জনৰ কেৱল আশ্ৰয় হ'ব সাত্বিক বুদ্ধি সত্য বুদ্ধি অসাত্বিক বুদ্ধিবিলাকক আমি ত্যাগ কৰিব লাগিব আনৰ প্ৰতি হিংসা আনৰ প্ৰতি দ্বেষ আনৰ উন্নতিত আমাৰ ঈৰ্ষা এইবিলাক ভকতৰ লক্ষণ নহয় এইবিলাক অভকতৰ লক্ষণ এই অভকতৰ লক্ষণবিলাক ভকতৰ লগত ভগৱান কৃষ্ণই চাব নিবিচাৰে এইটো কাৰণে আমাৰ বেয়া বুদ্ধি আৰু চিন্তন ভাৱবিলাকে কৃষ্ণস্বৰূপ আত্মাটো আঘাত কৰিব বিচাৰে এইটো কাৰণে বকাসুৰে আহি কৃষ্ণক স্পৰ্শ কৰিব বিচাৰিছে এ হেন দেখি পাছে
গোপ শিশু কনে যেন গল বেমনি প্ৰাণ বিনে যেন এতনো কিছু নোহে হতা সমাৰতে নহৰি গোপ শিশুসকলে এই অসুৰটোৱে আহি কৃষ্ণক আক্ৰমণ কৰিবলৈ ল'লে এটা ঠোঁটত কৃষ্ণই ভৰিৰে এটা ঠোঁটত হাতেৰে কি কৰিলে তাক বধ কৰিবলৈ ল'লে এটা গোপ শিশুসকলে ভাবিছে যে ভগৱান কৃষ্ণ দেহ নহয় ভগৱান কৃষ্ণ হ'ল সমস্তজনৰ মন আৰু প্ৰাণ মন আৰু প্ৰাণক কেতিয়াও বাহ্যিক বস্তুবিলাকে ভৌতিক বস্তুবিলাকে অতি সহজে স্পৰ্শ কৰিব নোৱাৰে মন আৰু প্ৰাণ হ'ল অভৌতিক অৰ্থাৎ ঈশ্বৰীয় বস্তু সেইটো কাৰণে আমাৰ মন প্ৰাণ কৃষ্ণমুখী যাতে হৈ থাকে আমাৰ গোবৎসৰূপী ইন্দ্ৰিয়কেইটা বাহ্যিকমুখী নহৈ ভগৱতমুখী যাতে হৈ থাকে আপোনালোকৰ দৰে সাধু সন্ত মহন্তৰ সংগ ভাগৱত শাস্ত্ৰৰ ভাগৱতৰ পদ ভগৱন্ত কৃষ্ণৰ আত্মাৰামৰ আনন্দময় চৰিত্ৰ আমি এইখিনিৰ যদি স্পৰ্শ পাই থাকোঁ আমাৰ ভিতৰত থকা কপট স্বভাৱৰূপী বকাসুৰ নিজে নিজে বধ হ'ব ভাগৱত শাস্ত্ৰ দশম স্কন্ধত বৎসাসুৰ আৰু বকাসুৰক ভগৱন্ত কৃষ্ণই বধ কৰি দেখুৱাইছে তাৰ অৰ্থ আমাৰ ভিতৰত থকা কপট চাতুৰ্যতাবিলাক বেয়া স্বভাৱ বেয়া আচৰণবিলাক এইবিলাকক আমি কেতিয়াও বধ কৰিব নোৱাৰোঁ এইবিলাকক আমি আমাৰ পৰা আঁতৰ পৰা শক্তি আৰু সামৰ্থ্য নাই যিহেতু মই মানি অহংকাৰ গতিকে মইটোক তুমি ফালে নিব লাগিব মইটোক তুমি ফালে নিয়াৰ যিটো উপায় এই উপায় হ'ল কৃষ্ণৰ শিশুলীলা এই কৃষ্ণৰ শিশুলীলাৰ যোগেদি আমি ভগৱত প্ৰেম আৰু ঈশ্বৰ প্ৰেম ভগতৰ চৰণ আৰু ভগৱানৰ নাম বস্তুৰ অমৃত প্ৰাণ আমি যেতিয়া কৰিবলৈ নিৰন্তৰ অভ্যাস কৰিম আমাৰ কায় বাক্য আৰু মন ঈশ্বৰ কথাত শুদ্ধ হ'ব আৰু পবিত্ৰ হ'ব 24 নম্বৰ এই শুনিওক সভাসদ কৃষ্ণৰ চৰিত্ৰ এইটো অপাতকৰ সমকে অন্তক এই শুনন্তে কৰ্ণত যেন অমৃত বৰিষ হৈ ধাৰে অশ্ৰৱৈ মহা মুকুতি ৰসক এ যত আছে সদকৰ্ম যাৰ যেন জাতি ধৰ্ম এই সবে অপ্ৰয়াসে আতে সিজৈ এ তপ জপ যজ্ঞ দান এ যোগী তীৰ্থ ব্ৰত দান ইহাতে সমস্ত পুণ্য বিজয় এই বিষয়ত যত ভোগ এ সবে কৰৈ উপভোগ অথাকৈ গোট নাৰাখ মনিতে নকৰে বেদৰ কৰ্ম এৰিলে নিজ ধৰ্ম অপৰ হিংসা কৰে নি এ নজানয় জ্ঞান তত এ ব্ৰহ্মচৰ্য ত্ৰিধৱত অনাহি বীৰ কতিবি হয়ত চিত্তক নিৰ্মল কৰৈ হেন ধৰ্মে পৰিহৰৈ অয়ানো তন্তম
চিতে ও হৰি নাম লৱে মাত্ৰ মুখে এ সমস্ত ধৰ্মকো দুখে যিটো গতি নপাৱয় সমস্ত ধাৰ্মিকো দুখে যিটো গতি নপাৱয় সিটো গতি পাৱয় মহা সুখে এৰিহে নহৰি নাম কৰি মৰয়া নকাম কিনো নৰ ভৈল হত বুদ্ধি এ সমস্ত ব্যাধি কহৰৈ তথাপি চিতনি মৰৈ যেন ৰোগী কোচতে মুধি যেন ৰোগী কোচতে সুধি এখনে খনে যায় আয়ো যায় তথাপি চেতন নাই কিনো বিপৰীত ভৈল মায়া কটিলে মৰি যায় এই আছে এই নাই অসম্যকে মেঘৰ যেন ছায়া এই আইগৰাকীৰ ফোনটো মিউট কৰি ল'বলৈ কওকচোন নহ'লে আইগৰাকীক লাইনটোৰ পৰা কাটি দিয়ক কৃষ্ণ আপুনি যদি শুনা পাইছে আপুনি ইতিমধ্যে ওলাই দিয়ক নহ'লে আপুনি মিউট কৰি লওক কৃষ্ণ আপোনাৰ চৰণৰ সেৱা দিছোঁ মা জানিয়া একান্তমতী ভকতিত কৰা ৰতি চাৰা চাৰ ভাষ ভূষ কাম এই সমস্ত দুখক বঞ্চা এই অক্ষয় পুণ্য প্ৰশংসা নিৰন্তৰে বোলা নাম ৰাম হৰি ৰাম ৰাম হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত এই ব্ৰহ্মাণ্ডতনো কৃষ্ণ বস্তু ক'ত নাই ভগৱন্ত কৃষ্ণ বস্তুৰ পৰাই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ দৰে সৃষ্টিকৰ্তাৰো উৎপত্তি হৈছে এই সৃষ্টিকৰ্তাই জন্ম লৈ সৃষ্টি নিৰ্মাণ কৰিবলৈ যেতিয়া তেওঁক আজ্ঞা কৰা হ'ল তেওঁ ক'ত সৃষ্টি ৰচনা কৰিব ঠাই বিচাৰি নাপায় ভগৱন্ত প্ৰভুৱে ব্ৰহ্মাৰ নাসিকাৰ ৰন্ধেৰে এটা বৰাৰ ৰূপী বৰাহৰ পোৱালি হৈ আকাশৰ ফালে ধাৱমান হৈ এক বিৰাট প্ৰকাণ্ড বৰাহৰ ৰূপ লৈ ৰসাতলত ডুব গৈ থকা এই পৃথিৱীখনক উদ্ধাৰ কৰি আনি দিয়ে কাক সৃষ্টিকৰ্তা ব্ৰহ্মা যি ভগৱন্ত বিষ্ণুৰ পদৰ পৰা এই পৃথিৱীৰ উৎপত্তি হৈছে এই পৃথিৱীৰ উৎপত্তি হৈয়ে ৰসময় তলতহে ডুব গৈ আছিলে এই ৰসময় পাপুময় তলিৰ পৰা এই পৃথিৱীখনক উদ্ধাৰ কৰি অনাৰ কামটো ভগৱন্ত কৃষ্ণই কৰে সেইটো কাৰণে হে বায়ু জমদগ্নি বৰুণ শশাঙ্ক হে প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠা বিভূতি যুগত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে মোৰ সখা অৰ্জুন মই এই বায়ু মই এই জম মই এই অগ্নি মই এই চন্দ্ৰ মই এই সূৰ্য মই এই পৃথিৱী মই এই আকাশ মোৰ ভিতৰকে এই জগতত একো নাই সৃষ্টিৰ আদিতেও মই আছিলো আৰু সৃষ্টিৰ অন্ততো কেৱল মই থাকিম কিন্তু আমাক যে জগতৰ হৰিয়ে
জীৱৰ ৰূপত নৰৰ ৰূপতে ভূমিভাগলৈ আনিলে আমি হৰিৰ অস্তিত্বৰ অনুভৱ কিমান সময় কৰোঁ? হৰিৰ সংগ আমাৰ জীৱটোৱে ল'বলৈনো কিমান সময় যত্ন কৰে? গতিকে হৰি বিমুখ জীৱৰ কেতিয়াও সৎগতি নহয়। হৰিত সন্মুখ হ'লেহে জীৱৰ সৎগতি হ'ব। ভাগৱতৰ দশম স্কন্ধ। জন্মৰহিত অজ নিৰাকাৰ নিৰ্গুণ হৰি দৈৱকী নন্দন কৃষ্ণ দৈৱকীৰ পুত্ৰ হৈ বহুদেৱৰ তনয় হৈ নন্দৰ আনন্দ হৈ যশোদাৰ যশ আৰু গৌৰৱ হৈ গোকুল ধামত লীলা কৰিছিল। কিয়? এই গোকুল ধামী হ'ল পৃথিৱী। গোলোক, গো শব্দে বেদ, গো শব্দে উপনিষদ, গো শব্দে ধেনু, গো শব্দে গায়, গো শব্দে গোবিন্দ, গো শব্দে গোবৰ্ধন, গো শব্দে গোবিন্দৰ ঈশ্বৰৰ আনন্দময় সমস্ত তত্ত্ব। এই আনন্দময় হৰিৰ সমস্ত তত্ত্বতেই জগতৰ হৰিয়ে এই পৃথিৱীখনক যিদৰে ৰসাতলৰ পৰা উদ্ধাৰ কৰি জীৱক সৃষ্টি কৰিবৰ কাৰণে ব্ৰহ্মাদেৱক স্থান দিছে। জগতৰ হৰিৰ স্থান সৰ্বব্যাপ্ত আৰু সনাতন। ভাগৱতৰ দশম স্কন্ধ। আমাৰ মনৰ মাজত থকা চঞ্চল স্বভাৱৰূপী বচ্চাসুৰ, আমাৰ মনৰ মাজত থকা কপটৰূপী বকাসুৰ, এই আসুৰী বৃত্তিবিলাক যদি আমাৰ লগত থাকে তেতিয়াহ'লে আমি কৃষ্ণ বিমুখ হ'ম, কৃষ্ণ সন্মুখ হ'ব নোৱাৰিম। এই বকাসুৰৰ মুখখন বহুত বহল আৰু ডাঙৰ কৰি দেখুওৱা হৈছে ইয়াৰ তত্ত্বৰূপ। তলৰ ওঁঠটো যদি তললৈ মেলি দিয়ে পাতাল পাব, কিয়নো এইবিলাক আমাৰ লোভ। ওপৰৰ ওঁঠটো যদি আকাশৰ ফালে ধাৱমান কৰি দিয়ে তেতিয়াহ'লে এই আকাশ চুব। এয়া কি? এয়া হ'ল মোহ। বকাসুৰৰ বগলী দুখন ঠোঁট আমাৰ মাজৰ ভিতৰতো সোমাই কৃষ্ণ তত্ত্বকেই যেন আমাৰ পৰা আঁতৰ কৰি দিব বিচাৰিছে। এটা হ'ল লোভ, অন্যটো হ'ল মোহ। এই লোভ আৰু মোহ ক'ৰ পৰা উৎপত্তি হয়? এই লোভ আৰু মোহ উৎপত্তি হয় আমাৰ দেহৰ দৈহিক ভাৱনাবিলাকৰ পৰা। এইটো কাৰণে অসুৰটো দেখাকে দেখুৱাইছে বকাসুৰ বুলি। গতিকে লোভ আৰু মোহ যদি ভকতৰ নিৰ্যান নহয় তেতিয়াহ'লে কৃষ্ণ তত্ত্বৰ আত্মা নামৰ ভকত প্ৰৱেশ হোৱাত বাধা আছে। সেইটো কাৰণে এই বকাসুৰ বধ মানে আমাৰ লোভবিলাক কি হ'ব লাগিব? আমাৰ লোভবিলাক আত্মসংযম হ'ব লাগিব। আমাৰ মোহবিলাক কি হ'ব লাগিব? আমাৰ মোহবিলাক আমাৰ উদাৰতা, আমাৰ বিশালতা হ'ব লাগিব। যেতিয়ালৈকে কৃষ্ণৰ নাম নল'ব, যেতিয়ালৈকে ভকতৰ সংগ নল'ব, যেতিয়ালৈকে এই জগতক হৰিময় দেখিবলৈ আত্মসাধনা নকৰিব, তেতিয়ালৈকে লোভ আৰু মোহে ভকতক সদায় দুখ আৰু কষ্ট দি থাকিব। ভাগৱতৰ দশম স্কন্ধ। ভগৱন্ত কৃষ্ণৰ আনন্দময় ঈশ্বৰ তত্ত্ব পুতনাৰূপী এই লোভ মোহবিলাককো প্ৰথমেই নিৰ্যান কৰি দেখুওৱা হৈছে। গতিকে আমাৰ মনৰ মাজত যে কিমান বিকাৰ আছে, বেয়া ভাৱ আছে, এই বেয়া বিকাৰযুক্ত ভাৱবিলাককে পুতনা, চক্ৰবাদ, অগাসুৰ, বকাসুৰ, শকতাসুৰ এনেকুৱা ধৰণৰ আসুৰী বৃত্তিৰ ৰূপ দি ভগৱন্ত কৃষ্ণই শিশুকালতেই এইবিলাকক বধ কৰিব বিচাৰিছে। কিয়নো আমাৰ মনটো শিশুমতী হ'ব লাগিব। শিশুৰ মন সৰল, শিশুৰ মন কোমল, শিশুৰ মন নিৰ্মল। সেইটো কাৰণে ভকতৰ মন পবিত্ৰ কৰিবৰ কাৰণে কৃষ্ণই শিশু লীলা কৰিছে। এইটো অবুধ শিশুৰ দৰে যদি আমাৰ স্বভাৱ নহয়, শিশুৰ দৰে যদি আমাৰ মন সৰল, কোমল আৰু নিৰ্মল নহয়, তেতিয়াহ'লে আমি ঈশ্বৰক পাম জানো? কেতিয়াও নাপাওঁ। গুৰুজনাই উপদেশৰ আৰ্হিৰে ভাগৱতৰ দশম স্কন্ধত এই বজ্ৰাসুৰ আৰু বকাসুৰক বধ কৰাৰ ঈশ্বৰ তত্ত্বখিনিৰ পদৰ পাছত আমাক 24 চন্দত দিছে গুৰুজনাই উপদেশ তত্ত্ব। আৰু এই উপদেশত কৈছে যে শুনিও সভাসদ। সভাসদ মানে এই সমস্ত জগত সভা। কৃষ্ণ কথা অকল আমি শ্ৰৱণ কৰা নাই, কৃষ্ণ কথাৰ অমৃত পান কৰিছে আকাশ, বতাহ, ধূলি, বায়ু, তিন তৰু, লতিকা, জড় জীৱ সমস্তজনে কৃষ্ণ তত্ত্ব পান কৰে। কিন্তু আমি নেদেখোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ
ঈশ্বৰ দৃষ্টিৰ বিশালতা দেখুৱাই আমাক বুজাইছে যে কৃষ্ণৰ চৰিত্ৰ এইটো পাতক সাম্যকে অন্ত। সেইটো কাৰণে আমি কি কৰিব লাগে, শুনিও সভাসদ। এই জগত সভাত যত যিমান আছে সকলোৱে কৃষ্ণ কথাৰ অমৃত পান কৰা, কিয়নো শুনন্তে কৰ্ণতজনে অমৃত বৰিকৈ দাৰে। কৃষ্ণ কথা শ্ৰৱণ কৰিলেই আমাৰ কৰ্ণৰ ৰন্ধত অমৃতৰ প্ৰৱেশ হৈ যায়। কিয় অমৃতৰ প্ৰৱেশ হৈ যায়? সবই মহা মুকুতি ৰসক। ভকতৰ কাৰণে মুকুতি কাম্য নহয়, ভকতৰ কাৰণে মুকুতি কাম্য। সেইটো কাৰণে কি বুলি কৈছে, সবই মহা মুকুতি ৰসক। মহামুকুতিৰ ৰসটোৱে হ'ল ভগৱন্ত কৃষ্ণত ভকতি। কৃষ্ণত ভকতি মুখ্য ভোগৰ আনন্দতকৈও শ্ৰেষ্ঠ। সেইটো কাৰণে কৃষ্ণৰ কথা যদি কৰ্ণৰ ৰন্ধেৰে আমাৰ হৃদয়ত যদি প্ৰৱেশ হয়, তেতিয়াহ'লে আমি মুক্তি কামনা কৰিবলৈ একো প্ৰয়োজন নাথাকে, কিয়নো কৃষ্ণত ভকতি মুক্তি সুখৰ আনন্দতকৈও চায়। যত আছে সদকৰ্ম যাৰ যেন জাতি ধৰ্ম, সবে অপয়াসে আতে হৃদয়। যিমানবিলাক সৎকৰ্ম আছে, বিভিন্ন জাতি বিভিন্ন বাকী উপবাকীৰ যিমানবিলাক পৰম্পৰাগত কৰ্ম আছে, এই সকলোবিলাক কৰ্ম আহি কৃষ্ণৰ ভক্তিতেই একেলগে সাধন হয়। অৰ্থাৎ আমি কোনো বেলেগ বেলেগ ভাৱে বেলেগ নীতি নিয়মেৰে আমি যিমানবিলাক পৰম্পৰাগত আৰ্হিৰে আমি কৰ্ম নকৰোঁ কিয়? কৃষ্ণক ভজিবৰ কাৰণে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন। কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন সকলোৱে যদি কৰে, তেতিয়াহ'লে এক নিয়ম হ'ব, এক ব্যৱস্থা হ'ব। এই ব্যৱস্থাটোৱে সমস্ত আমাৰ মানৱ জাতিকে এক কৰিব। গুৰুজনাই উপদেশৰ আৰ্হিৰে আমাক বুজাইছে যে তপ যজ্ঞ জগত যাক যোগী তীৰ্থ ব্ৰতদান, ইহাতে সমস্ত পুণ্য বিজে, অৰ্থাৎ বিজয়। অৰ্থাৎ কৃষ্ণৰ নাম বস্তু বা কৃষ্ণৰ গুণত শ্ৰৱণ কীৰ্তনে কি কৰে? আমাৰ তপময় সাধনা আমাৰ সিদ্ধ কৰিব। যিমান বেদমন্ত্ৰ আছে সকলো জপৰ মূল তত্ত্ব হ'ল কৃষ্ণ। যিমান যজ্ঞ আছে যজ্ঞৰ লক্ষ্য হ'ল ভগৱন্ত কৃষ্ণক সন্তুষ্ট কৰা। যিমান যাগ আছে অৰ্থাৎ সাধনা আছে, এই সকলোখিনি কেৱল কৃষ্ণ প্ৰাপ্তিৰ ব্যৱস্থা। সেইটো কাৰণে যোগ তীৰ্থ ব্ৰতদান, যোগীজনে যোগময় আনন্দেৰে, পুণ্যমন্তজনে তীৰ্থত ভ্ৰমণ কৰি আৰু ব্ৰতীসকলে আত্মপথ সাধনা কৰি, দানীসকলে নিজৰ বেয়া ভাৱ স্বভাৱ আচৰণ বিকাৰবিলাকক ত্যাগ কৰি কি কৰে? আত্মাৰাম কৃষ্ণ সুখৰ আনন্দ বিচাৰে। অৰ্থাৎ তীৰ্থ বধ ত্ৰপ জপ যজ্ঞ যাগ এই সমস্তবিলাক যদিও ব্যৱস্থা বেদত আছিলে, কলিৰ মনুষ্যৰ কাৰণে এই সমস্তবিলাকৰ সাৰ হ'ল ভগৱন্ত কৃষ্ণ ৰাম নাম। এই ৰামকৃষ্ণ হৰি নামতকে শ্ৰেষ্ঠ ভকতিৰ উপায় আৰু বেলেগ নাই। হৰিনাম ধৰ্মৰ ৰজা। এই ধৰ্মৰ ৰজাস্বৰূপ হৰিনাম আমি শ্ৰৱণ কীৰ্তন কৰি আমাৰ ভিতৰতেই থকা বিকাৰৰূপী বচ্চাসুৰ, কপটৰূপী বকাসুৰ, এই বেয়া ভাৱনাবিলাকক আমি বধ কৰাৰ দৰে আমাৰ পৰা আঁতৰি কৰিব পাৰিম। ভাগৱতৰ দশম স্কন্ধ ভগৱন্ত কৃষ্ণৰ আনন্দময় শ্ৰৱণ কীৰ্তন ভকতিৰ ৰহস্য তত্ত্ব আমাক কি কৰিছে? ভেদ কৰি দেখুৱাব বিচাৰিছে যে কৃষ্ণৰ গুণনাম জপতকে শ্ৰেষ্ঠ ভকতি, কৃষ্ণৰ গুণনাম জপতকৈ আটাইতকৈ উচ্চ স্তৰৰ আনন্দ এই জগতত আৰু বেলেগ একো নাই। সেইটো কাৰণে গুৰুজনাৰ উপদেশৰ আৰ্হিৰে পদত কৈছে, বিষয়ত যতভোগ সবে কলৈ উপভোগ ঠাকৈ পুত্ৰ দ্বাৰা সমন্বিতে। আমাৰ এই দেহটো, আমাৰ এই মনটো, আমাৰ এই হৃদয়খন অত্যন্ত বিষয়ী। বিষয়ী মানে কেৱল ভোগ বিলাস আৰু আনন্দমুখী। বিষয় শব্দৰ তত্ত্বগত অৰ্থ হ'ল ভোগ বিলাস আৰু আনন্দমুখী। আনন্দ মানে কৃষ্ণৰ আনন্দ নহয়, সংসাৰ আনন্দ, যিবিলাক দুখময় আনন্দ। গতিকে বিষয়ৰ যতভোগ সবই কৰে উপভোগ ঠাকৈ পুত্ৰ দ্বাৰা সমন্বিতে। নকৰে বেদৰ কৰ্ম এৰিলে নিজ ধৰ্ম, পৰহিংসা কৰে নিজে নিজে। বিষয়ীসকলে পৰক হিংসা কৰে। বিষয়ীসকলে নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে আনৰ অনিষ্ট কৰিবলৈ কুণ্ঠাবোধ নকৰে। সেইটো কাৰণে
বিষময় বিষয়ত যদি বিৰকতি নাহে তেতিয়াহ'লে ভকতি গভীৰ নহ'ব ভকতি গভীৰ কৰিবৰ কাৰণে ভকতৰ সংগত এই অমৃতময় কৃষ্ণৰ বচ্চাপূৰ্বত বকাপুৰ বধাদি আনন্দময় কৃষ্ণলীলাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ আমাৰ কৰ্ণৰ ৰন্ধেৰে আমাৰ হৃদয়ত প্ৰৱেশ হ'ব লাগিব সেইটো কাৰণে পদত আকৌ গুৰুজনাই কি বুলি কৈছে নজানয় জ্ঞান তত্ত্ব ব্ৰহ্মচৰ্য তীৰ্থপদ নাহি বিৰকতি বিষয়ত চিত্তক নিৰ্মল কৰি হেম ধৰ্মে পৰিহলৈ এৰৈ আনুতন্ত মন্তযত অৰ্থাৎ তুমি তোমাৰ আত্মাৰামৰ তত্ত্বটোকে জনা নাই আত্মাৰামে তোমাক হিহিকে ৰূপত প্ৰতিপালন কৰি আছে এই আত্মাৰামক তুমি সন্তুষ্ট কৰিবৰ কাৰণে এই কলিযুগত তপ ব্ৰত যজ্ঞ দান তুমি এইবিলাকতকৈ এটা অতি সহজ উপায় আছে সেই সহজ উপায়টো কি যে ভগৱন্ত কৃষ্ণৰ নামেই হ'ল মূল মন্ত্ৰ কৃষ্ণৰ নাম যদি শ্ৰৱণ কীৰ্তন কৰা তেতিয়াহ'লে তোমাৰ ভকতি সুখৰ আনন্দৰ লগতে তোমাৰ চিত্তৰূপী মনটো শুদ্ধ আৰু পবিত্ৰ হ'ব গতিকে এনে ধৰ্ম ত্যাগ কৰি তুমি বেলেগ ধৰণৰ পন্থা উপায় অৱলম্বন কৰি তুমি ভকতি কৰিম বুলি আৰু ভাবিব নেলাগে কায় বাক্য মনে দৃঢ় কৰিয়া একান্ত চিতে হৰিনাম লবে মাত্ৰ মুখে অৰ্থাৎ হৰিনাম ল'বলৈ গুৰুজনাৰ উপদেশৰ আৰ্হিৰে আমাক শিকাইছে যে তোমাৰ কায়টো কি কৰি লোৱা নমস্কাৰ কৰি ঈশ্বৰমুখী কৰি লোৱা আমি সেইটো কাৰণে ভাগৱত কথা হৰিৰ কথা আনন্দময় গীতাৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰোঁতে আমি নমস্কাৰ কৰি ল'ব লাগে কিয় নমস্কাৰ কৰি ল'ব লাগে দুইখন হাত যদি এক কৰি দিয়া যায় আমাৰ মনটো ঈশ্বৰমুখী হৈ পৰিব এই 10 আঙুলি আমাৰ 10টা ইন্দ্ৰিয়ৰ তত্ত্বকো বুজায় এই ইন্দ্ৰিয়বিলাক বাহ্যিকমুখী এইটো কাৰণে ঈশ্বৰ কথা শুনি থাকোঁতেও কিছুমানৰ মনটো বাহিৰলৈ গুচি যায় যদি এই ভকতেই ভগৱান ভকতৰ সংগে ভগৱন্তৰ সং ভগৱান কৃষ্ণৰ গীতা ভাগৱত শাস্ত্ৰৰ তত্ত্বই কৃষ্ণৰ সান্নিধ্য এই বুলি যদি মনত অনুভৱ কৰি আৰু এয়াই মই পাবলৈ আহিছোঁ বুলি যদি তেওঁ দুখন হাত এক কৰি এক কৃষ্ণ ভাৱনাত যদি বহি যায় তেতিয়াহ'লে তেওঁৰ কায়ৰূপী দেহটো শুদ্ধ হ'ব কায়টো শুদ্ধ হ'লে এই কায়তেই লাগি আছে আমাৰ মনটো পবিত্ৰ হ'বলৈ আৰম্ভ কৰিব ইয়েৰে কৃষ্ণৰ গুণ কীৰ্তন আৰু যশেৰে সমস্ত ধৰ্মকো দুখে যিটো গতি নপাবয় সিটো গতি পাবই মহাসুখে অন্য ধৰ্মবিলাকত সুখতকৈ দুখৰ পৰিমাণ বেছি আছে কিয়নো অন্য সুখবিলাক শেষ হৈছে স্বৰ্গত সেইটো কাৰণে ঈশ্বৰ সুখৰ বাহিৰে বেলেগ সুখবিলাকক স্বৰ্গ সুখ বুলি কয় স্বৰ্গৰ ঠাইখন কি স্বৰ্গৰ ঠাইখনেই হ'ল ক্ষণস্থায়ী পুণ্যৰ ভাগ যেতিয়াই শেষ হ'ব দুপুচকে আকৌ স্বৰ্গৰ পৰা খহি পৰে বাজনা হেল্ল' খনে খনে আয়ু যায় এ তথাপি চেতন নাই অকিনু বিপৰীত ভয় মায়া হে একতিলে মৰি যায় ঐ এই আছে এই নাই অসম্যকে মেঘৰ যে নচায়া ও জানিয়া একান্তমতি এ ভকতিত কৰাৰতি ও সাৰা সাৰ ভাষব কাম এই সমস্ত দুখক বঞ্চা এ অক্ষয় পুণ্যক সাঞ্চা নিৰন্তৰে বোলাৰা মৰাম এ হৰি ৰাম হে ৰাম 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 ৰাম
হে কৃপালু গুৰুমুটি বা বান্ধৱ সমস্ত ভাগৱতৰ দশম স্কন্ধৰ ঈশ্বৰ তত্ত্ব অতি ৰহস্যময় জন্ম নোহোৱা ঈশ্বৰজন দশমত জন্ম লৈ দেখাইছে ৰাম অৱতাৰত ভগৱন্ত কৃষ্ণ জন্ম হৈছিলে ক'ত দশৰথৰ ৰাজহাউলি বামন অৱতাৰত ভগৱন্ত প্ৰভু জন্ম লৈছিলে ক'ত কশ্যপ ঋষিৰ স্বৰ্গধামত আৰু কৃষ্ণ ৰূপত এই জগতৰ গোসাঁই দৈৱকী নন্দন কৃষ্ণ জন্ম ল'লে ক'ত কংসৰ অন্ধকাৰ কাৰাগাৰত এফালে স্বৰ্গত বামন ৰূপত এফালে অযোধ্যাত ৰাম ৰূপত আৰু অন্যফালে পূৰ্ণানন্দ হৰি দৈৱকী নন্দন কৃষ্ণ কংসৰ কাৰাগাৰত কি ৰূপত কৃষ্ণ ৰূপত গতিকে আমাৰ হৃদয় কাৰাগাৰত যেতিয়ালৈকে কৃষ্ণ বস্তুৰ অস্তিত্ব আমি যেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ হৃদয়খন কংসৰ কাৰাগাৰ হৈ থাকিব কংসৰ কাৰাগাৰত এই কৃষ্ণ বস্তুৰ প্ৰকাশ কৰিবলৈ দুটা বৃত্তি লাগিব এটা হ'ল শুদ্ধ সাত্বিক বৃত্তি এয়া কৃষ্ণৰ বৃত্তি এটা হ'ল দৈৱকীৰ দৰে দয়া ক্ষমা প্ৰেম কৰুণা ভক্তি এয়া হ'ল কৃষ্ণৰ মাতৃ এই দুই তত্ত্বৰ যদি বন্ধন কংসৰ দৰে ৰজগুণী তমগুণী ভাৱ চিন্তনৰ হয় তেতিয়াহ'লে আমাৰ মনটো বিকাৰযুক্ত হৈ কংসৰ কাৰাগাৰতেই আমাৰ মন কলুষিত হৈ বন্দী হৈ থাকি যাব কলুষিত মনক শুদ্ধ আৰু পবিত্ৰ কৰি ঈশ্বৰমুখী কৰিবৰ কাৰণে ভগৱন্ত কৃষ্ণই প্ৰথম দৈৱকীৰ ছটা সন্তানক মৃত্যু দিছে কাৰ দ্বাৰা কংসৰ দ্বাৰা অৰ্থাৎ আমাৰ বেয়া বৃত্তিবিলাকক আমাৰ পৰা আঁতৰ কৰিবলৈ ৰজগুণী তমগুণী কংসৰাই এজনৰ প্ৰয়োজন হ'ব এই কংসৰাইজনে ভোগবিলাক আনন্দৰ উন্মত্ততাত কৃষ্ণ বস্তুক যদিও বধ কৰিব বিচাৰে ভগৱন্ত কৃষ্ণ হ'ল আত্মাকে স্পৰ্শ একো অস্ত্ৰই নেকাটে একো অস্ত্ৰই আত্মাক স্পৰ্শ নকৰে আত্মা নিজেই স্বতন্ত্ৰ স্বাধীন ঈশ্বৰ তত্ত্ব সেইটো কাৰণে ভগৱান কৃষ্ণ হ'ল পৰমাত্মা এই ভগৱান কৃষ্ণ পৰমাত্মাৰ বৃত্তি প্ৰতিষ্ঠাৰ বহুদেৱময় তত্ত্বত ভক্তি প্ৰতিষ্ঠাৰ আনন্দময় দৈৱকী ৰূপী দেৱীৰ ঈশ্বৰ তত্ত্বৰ সাধনাত মথুৰা ৰূপী ঠাইত কংসৰ কাৰাগাৰত কৃষ্ণ বস্তুৰ জন্ম হ'ল অৰ্থাৎ ভকতৰ সংগ গুৰুৰ চৰণ ভগৱন্তৰ নাম ভাগৱত শাস্ত্ৰৰ সান্নিধ্য এইবিলাকে আমাৰ মনটো কংসৰাইৰ নিচিনা ৰজগুণী তমগুণী বৃত্তিবিলাকৰ পৰা মুক্ত কৰি বসুদেৱৰ দৰে শুদ্ধ সাত্বিক ভক্তিৰ তত্ত্বত আমাক প্ৰৱেশ কৰাই দৈৱকীৰ দৰে দয়া ক্ষমা প্ৰেম আৰু কৰোণাৰ আমাক স্পৰ্শ দান কৰিব বিচাৰিব তেতিয়াহে কৃষ্ণ বস্তুৰ জন্ম হ'ব গতিকে মাধৱ মহাপুৰুষে আমাক কি বুলি কৈছে এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে আমাৰ মনক আমাৰ অধীন কৰি ভাই কৰিব লাগিব এই মনক বশ কৰি আমি ভগৱন্ত ভকতৰ সংগত ভজিবলৈ অনুশীলন কৰিব লাগিব তেতিয়াই আমাৰ মনৰ বেয়া বৃত্তিবিলাক আমাৰ পৰা আঁতৰ হ'ব আৰু কৃষ্ণস্বৰূপ ঈশ্বৰৰ আনন্দময় ভকতিৰ স্পৰ্শ আমাৰ লাভ হ'ব গতিকে ভকতি প্ৰসাদ অনুষ্ঠানৰ কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত জনৰ চৰণত আমি 7:02 যোৱাৰ লগে লগে সেৱা ধৰি আজিৰ পদ আৰু ব্যাখ্যাৰ অনুষ্ঠানৰ পৰাও আমি অব্যাহতি ল'ব বিচাৰিছোঁ হে কৃপালু গুৰুমাটি বাপ বান্ধৱ সমস্ত বাকী আপোনালোকৰ আজিৰ আলোচনাখিনি আগবঢ়াব আমি ফোনটো আমি অন কৰিয়ে ৰাখিম আমি শ্ৰৱণ কৰিম কিন্তু এতিয়া আমি পদভাগ দোহাৰিলোঁ আৰু লগতে আমি সামৰণিৰ ফালে আপোনালোকৰ আজ্ঞা লৈ যাব বিচাৰিছোঁ
ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভগতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। হে ভগৱত মূৰ্তিস্বৰূপ ভগৱন্ত স্বৰূপ ঈশ্বৰ স্বৰূপ হে কৃপালু ভাৱ বান্ধৱ আই সমস্ত আমি আপোনাসৱৰ আজি চৰণ সেৱা কৰি দৈৱকীনন্দন কৃষ্ণৰ চৰণৰ অকণমান আশীৰ্বাদ লোৱাৰ সুযোগ আজি আপোনাসৱে আমাক দিলে। আপোনালোক সাধু সন্ত মহন্ত আমি আপোনাসৱৰ চৰণত আজি ভিতৰো ভিত দাসৰো দাস প্ৰাণদাস আমাৰ যদি পদ্মাতখিনিত অজানিতে আমাৰ অসাৱধানবশত দায়চিত্ত ভুলভ্ৰান্তি হৈছে আপোনালোক ক্ষমাৰ মূৰ্তি হৈ ভগৱন্তৰ একান্ত ভকত হৈ আমাৰ সৰ্ব দুখ মনিষণ কৰিব বুলি আমি আশা ৰাখি আপোনালোকৰ আজ্ঞা লৈ আমি অনুষ্ঠানটোৰ সামৰণি মাৰিছোঁ আৰু আমাৰ আজি অকণমান সময়ৰ নাটনি গতিকে আপোনাসৱে আৰু অকণমান সময় যদি বিচাৰিছিলেও আমি বৰ দুখিত গতিকে আপোনাসৱে আমাৰ অপৰাধ মৰিষণ কৰিব বুলি আশা ৰাখি আমাৰ পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠানভাগী ইমানতে সামৰণিৰ সেৱা ধৰিছোঁ। জয়তু জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।